হেল্ল' এভৰিৱান, পোনপ্ৰথমে মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ দীপাৱলীৰ সেৱা ভৰা শুভেচ্ছা জনালোঁ। আৰু আজিৰ ভিডিঅ'টো মই ৰংগোলী বনোৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। যিহেতু দীপাৱলীতো ৰংগোলীটো বনাবই লাগিব নহয় জানো। পিছে মোৰ হাতত আজি বহুতেই সময় কম আছিলে, কাৰণ মই গোটেই কাম অকলে কৰিব লগা হৈছিলে আজি। আৰু মোৰ লগত যিটোৰে ৰংগোলী বনাই সেইটো কালাৰ নাছিলে, সেইবাবে মই হোলীয়ে ইউজ কৰি দিলোঁ আজি। অলপ মিলাবলৈ টান হৈছিল বাৰু যি কি নহওক কেনেকুৱা হৈছে জনাবচোন কমেণ্ট এটা কৰি। চিম্পুলকৈ বনাইছোঁ, বৰ বেছি ডিজাইন কৰা নাই পিছে, কাৰণ বাকীবোৰ কামতো ময়ে কৰিব লাগিব। আৰু ইফালে এয়া ভাইটিহঁতে পূৰা যিমান পাৰে সিমান লাইট লগাই আছে। চাওকচোন, গোটেইকেইটা আহি লৈছে একদম ধুনীয়াকৈ, যোনফালে পাইছে সেইফালে লাইট লগাইছে। আৰু এইফালে মোৰ কমপ্লিট হৈ গ'ল। এতিয়া যাওঁ পটাপট বাকীবোৰ কাম কৰি লওঁগৈ। আৰু এয়া সন্ধিয়া চাকি জ্বলাবলৈ যোগাৰ কৰিছোঁ। অলপমান সাজি কাচিও লৈছোঁ পিছে দেই। লাইটত কিন্তু বৰ বেয়া দেখিছে, নীলা নীলা হৈ গ'লোঁ কি যে হ'ব বাৰু, যি কি নহওক। আৰু এয়া চাওঁ, সকলোফালে চাকিৰে সজাই দিলোঁ। আৰু আগফালে পূৰা লাইটে লাইট, চাওক কি বঢ়িয়া লাগিছে। আৰু ভাইটিহঁতে গানো লগাইছিলে। আৰু তেতিয়া অঁকা ৰংগোলীটো তেনেদৰে চাকিৰে সজাই দিলোঁ। এয়া আমাৰ মা আৰু খুৰী। আৰু এইবাৰ ময়ো এইটো ট্ৰাই কৰিলোঁ। পানীত যে চাকি জ্বলোৱা ভিডিঅ'বোৰ বহুত পাই আছিলোঁ, মোবাইলত ভিডিঅ'বিলাক দেখি আছিলোঁ, সকলোৱে জ্বলাই আছিলে। মই ভাবিলোঁ ময়ো ট্ৰাই কৰি চাওঁ, কিন্তু অলপ সময় জ্বলিলে আৰু বেছি টাইম নাথাকে বাৰু, হ'লেও ভাল লাগিছিল দেখিবলৈ। এতিয়া ব'লক অলপ ডান্স কৰি লওঁ। দীপাৱলীত আমি বিহুহে লগাই দিলোঁ আৰু যি কি নহওক, বিহু মেইন হয়নে নহয় বাৰু। আৰু এয়া নাচি নাচি থাকি আমি চাব গ'লোঁ বম ফুটোৱা। মোৰ বহুত বেছি ভয় লাগে, সেইবাবে মই দূৰৰ পৰাই চাই আছিলোঁ। আজিতো কেৱল বমেই বম আৰু চাৰিওফালে নহয় জানো। আৰু এই চাওকচোন ৰঙা নীলা লাইটবোৰ, ৱাও কি বঢ়িয়া, চাৰিওফালে কেৱল লাইটে লাইট, ৱাও। সেইবাবে মোৰ দীপাৱলীটো ফেভৰেট ফেষ্টিভেল হয়। আৰু ইয়াতে আহি বহুত ৰিলছ বনালোঁ, ফটো ল'লোঁ, আৰু শেষত আকৌ এবাৰ সকলোকে হেপ্পী দিৱালী।